ডিগবৈ চহৰৰ মাজমজিয়াৰ হোটেলত অসংযত অৱস্থাত 4গৰাকী যুৱক যুৱতীক আটক। ষ্টাৰ ডিলাইট হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱক যুৱতীক। দীৰ্ঘদিনৰ পৰা হোটেলখনত চলাই আহিছিল নাৰীদে ব্যৱসায়। এক গোপন সূত্ৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে অভিযান চলাই আটক কৰে যুৱক যুৱতীকেইগৰাকী। যুৱতীকেইগৰাকী ডিগবৈ IOC নাৰ্ছিং স্কুলৰ অধ্যয়নৰত BSc চতুৰ্থ বৰ্ষৰ ছাত্ৰীৰ লগতে যুৱক এগৰাকী এজন গুৱাহাটীৰ বাইহাটাৰ আকাশদ্বীপ আৰু এজন শিৱসাগৰৰ ৰাজকমল বুলি জানিব পৰা গৈছে। ডিগবৈ চহৰৰ মাজমজিয়াৰ হোটেলত অসংযত অৱস্থাত 4গৰাকী যুৱক যুৱতীক আটক। ষ্টাৰ ডিলাইট হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱক যুৱতীক। দীৰ্ঘদিনৰ পৰা হোটেলখনত চলাই আহিছিল নাৰীদে ব্যৱসায়। এক গোপন সূত্ৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে অভিযান চলাই আটক কৰে যুৱক যুৱতীকেইগৰাকী। যুৱতীকেইগৰাকী ডিগবৈ IOC নাৰ্ছিং স্কুলৰ অধ্যয়নৰত BSc চতুৰ্থ বৰ্ষৰ ছাত্ৰীৰ লগতে যুৱক এগৰাকী এজন গুৱাহাটীৰ বাইহাটাৰ আকাশদ্বীপ আৰু এজন শিৱসাগৰৰ ৰাজকমল বুলি জানিব পৰা গৈছে। ডিগবৈ চহৰৰ মাজমজিয়াৰ হোটেলত অসংযত অৱস্থাত 4গৰাকী যুৱক যুৱতীক আটক। ষ্টাৰ ডিলাইট হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱক যুৱতীক। দীৰ্ঘদিনৰ পৰা হোটেলখনত চলাই আহিছিল নাৰীদে ব্যৱসায়। এক গোপন সূত্ৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে অভিযান চলাই আটক কৰে যুৱক যুৱতীকেইগৰাকী। যুৱতীকেইগৰাকী ডিগবৈ IOC নাৰ্ছিং স্কুলৰ অধ্যয়নৰত BSc চতুৰ্থ বৰ্ষৰ ছাত্ৰীৰ লগতে যুৱক এগৰাকী এজন গুৱাহাটীৰ বাইহাটাৰ আকাশদ্বীপ আৰু এজন শিৱসাগৰৰ ৰাজকমল বুলি জানিব পৰা গৈছে। ডিগবৈ চহৰৰ মাজমজিয়াৰ হোটেলত অসংযত অৱস্থাত 4গৰাকী যুৱক যুৱতীক আটক। ষ্টাৰ ডিলাইট হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱক যুৱতীক। দীৰ্ঘদিনৰ পৰা হোটেলখনত চলাই আহিছিল নাৰীদে ব্যৱসায়। এক গোপন সূত্ৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে অভিযান চলাই আটক কৰে যুৱক যুৱতীকেইগৰাকী। যুৱতীকেইগৰাকী ডিগবৈ IOC নাৰ্ছিং স্কুলৰ অধ্যয়নৰত BSc চতুৰ্থ বৰ্ষৰ ছাত্ৰীৰ লগতে যুৱক এগৰাকী এজন গুৱাহাটীৰ বাইহাটাৰ আকাশদ্বীপ আৰু এজন শিৱসাগৰৰ ৰাজকমল বুলি জানিব পৰা গৈছে।